নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কেইটামান পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদকেইটাৰ তথ্যসমূহ আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাতো আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনসমূহ পাব। লগতে আমাৰ ৱেবছাইট NERjobnews.com ভিজিট কৰিলেও আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ডিটেইলছসমূহ পাব। বন্ধুসকল, এই পদকেইটাৰ তথ্যসমূহ জনাবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 23টা ৰেজিষ্টাৰ আৰু নন টিচিঙৰ পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোক এই পদকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকৰ অৰ্হতা মিলে, এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। আবেদন আপোনালোকে অনলাইন আৰু অফলাইন এই দুটা পদ্ধতিৰে কৰিব লাগিব। আবেদনৰ আৰম্ভণি তাৰিখ হৈছে 28 মাৰ্চ 2024 আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 15 মে 2024। এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেশ্যন। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, মিনিমাম 50% মাৰ্ক থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ 15 বছৰৰ থাকিব লাগিব। বয়স 57 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 2 নম্বৰতে আহিছোঁ ইণ্টাৰনেল অডিট অফিচাৰ। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত অফিচাৰ্ছ হ'ব লাগিব অডিট একাউণ্টছ ছাৰ্ভিচৰ পৰা বা চিমিলাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 56 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 3 নম্বৰতে আহিছোঁ ডিপুটি ৰেজিষ্টাৰ। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্ক থাকিব লাগিব, লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 50 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 4 নম্বৰতে আহিছোঁ এছিষ্টেণ্ট ৰেজিষ্টাৰ। ইয়াত পদ আছে 4টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী এটলিষ্ট 55% মাৰ্ক থাকিব লাগিব। বয়স 40 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 5 নম্বৰতে আহিছোঁ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 35 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 6 নম্বৰতে আহিছোঁ লেবৰেটৰী এছিষ্টেণ্ট। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত ফিজিক্সৰ পৰা বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 32 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 7 নম্বৰতে আহিছোঁ জুনিয়ৰ একাউণ্টেণ্ট। ইয়াত পদ আছে এটা। এই কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, লগতে 2 বছৰৰ লোৱাৰ ডিভিজন ক্লাৰ্ক হিচাপে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু বয়স 32 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত 8 নম্বৰতে আহিছোঁ আপাৰ ডিভিজন ক্লাৰ্ক। ইয়াত পদ আছে এটা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 32 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত আহিছোঁ লোৱাৰ ডিভিজন ক্লাৰ্ক। ইয়াত পদ আছে 6টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত বেচেলাৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। বয়স 32 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত আহিছোঁ মাল্টি টাস্কিং ষ্টাফ। ইয়াত পদ আছে 5টা। এই কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত ক্লাছ 10 বা মেট্ৰিক যিকোনো বৰ্ডৰ পৰা পাছ হ'ব লাগিব, বা আপোনালোকে ITI পাছ হ'লেও এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। বয়স 32 বছৰৰ বেছি হ'ব নালাগিব। এই পদসমূহৰ চেলাৰীৰ বিষয়ে আপোনালোকে জানিবলৈ অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব। তাত ভালদৰে চেলাৰী ডিটেইলছখিনি দিয়া আছে, আৰু এই অফিচিয়েল নটিফিকেশ্যনটো এই ছাইটটোৰ লিংকটোতে তলতে দিয়া আছে। তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব, আৰু এই ছাইটটোৰ লিংকটো মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিছোঁ,
তাত গৈ আপোনালোকে চাই ল'ব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ৰেজিষ্টাৰ পোষ্টৰ কাৰণে 1000 টকা ফিজ পে' কৰিব লাগিব। অন্যান্য আদাৰ পোষ্টৰ কাৰণে আপোনালোকে 500 টকা ফিজ পে' কৰিব লাগিব। আপোনালোক যদি SC, ST, PWD কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। এই পদসমূহ আপোনালোকে অনলাইন আবেদন কৰাৰ পিছত অনলাইন আবেদনৰ এপ্লিকেশ্যন ফৰ্মখন লগতে আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছখিনি গাঁঠি দি আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। দ্য ৰেজিষ্টাৰ, তেজপুৰ ইউনিভাৰ্চিটি, তেজপুৰ 784028 আছাম। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 28 মাৰ্চ 2024 আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 15 মে 2024 আৰু অফলাইনত এপ্লিকেশ্যন ফৰ্ম জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 25 মে 2024। আগতে কৈছোঁ যে এই ছাইটটোৰ লিংকটো ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাই ল'ব। লগতে তাত অফিচিয়েল নটিফিকেশ্যনটো দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব। আৰু তাত অনলাইন এপ্লিকেশ্যনৰ আবেদনৰ লিংকটো 28/3/2024 তাৰিখে দিয়া যাব, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰি ল'ব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।